Hi everyone, welcome to my channel Roaming Rasoi. আজি এটা নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ব্লগটো বিশেষ এটা জায়গা পৰা ষ্টাৰ্ট কৰিছো যেহেতু আজি আমাৰ স্পাৰ্কিৰ বাৰ্থডে। তো আমি বাৰ্থডে সেলিব্ৰেশন কৰিব আহিছো। কোড কৰিছো কি কৰিছো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক। যেহেতু দেখিছে আমি উইলিজলৈ আহিলোঁ। লাষ্ট টাইম আমি য'ত আহিছিলোঁ আপোনালোকক যোনটো ভিডিঅ' আগবঢ়াইছিলোঁ তাতেই আমি আহিলোঁ। চ' খুব ধুনীয়া এনভাইৰনমেণ্ট, তো সেইটো কাৰণে আমি ভাবিলোঁ যে ইয়াতে আমি বাৰ্থডে চেলিব্ৰেশ্যনটো কৰোঁ বুলি। তো আমি যোনটো এক্সপেক্টেশ্যন ৰাখিছিলোঁ তেখেতসকলৰ পৰা যে ডেক'ৰেশ্যন হওক या কেক হওক, তেখেতসকলে খুব ধুনীয়াকৈ ডেক'ৰেশ্যনটো কৰি ৰাখিছে আমাৰ কাৰণে, আৰু এটা কেকো দিছে যোনটো আমাৰ মানে ডগীকেইটাৰ কাৰণে চিকেন ফ্লেভাৰ হয় কেকটো। এইটো আমাৰ স্পাৰ্কিৰ 4th বাৰ্থডে চেলিব্ৰেশ্যন হৈছে। যেহেতু আমি তাৰ একচুৱেল যোনটো এজ হয় সেইটো আমি নাজানো কিমান হৈছে, তাৰ বেকগ্ৰাউণ্ড ষ্টৰিটো আমি নাজানো। আমি স্পাৰ্কিক এডপ্ট কৰিছিলোঁ লাষ্ট ডিচেম্বৰ 14 ডিচেম্বৰ 2024 আমি এডপ্ট কৰিছিলোঁ, আৰু আজি 14 ডিচেম্বৰ 2025 তাৰ আমি 4 ইয়াৰ্ছ চেলিব্ৰেশ্যন কৰিছোঁ, বাৰ্থডে চেলিব্ৰেশ্যন। চ' আমি যোনটো স্পাৰ্কিক এডপ্ট কৰিলোঁ তাৰ ষ্টৰি কি হয় কি নহয় কেনেকৈ এডপ্ট কৰিলোঁ আপোনালোকক সকলোক আমি জনাই আছোঁ। লাষ্ট ইয়াৰ 13 ডিচেম্বৰ 2024 সেইদিনা হাজবেণ্ডে এনেই ইনষ্টাগ্ৰামত পষ্ট এটা পালে যে এটা মানে এডপশ্যনৰ কাৰণে দিছে, যোনটো হ'ল আমাৰ স্পাৰ্কি। চ' তাৰ ষ্টৰিটো লিখি থৈছিলে NGOৰ পৰা যে সি কুৰ্গ মানে আমাৰ ইয়াতে বেংগলোৰ পৰা অকণমান 200 ছামথিং কিলোমিটাৰ্ছ হ'ব, কুৰ্গ বুলি এটা জেগা আছে, তাতে হাইৱেত স্পাৰ্কিক কোনোবাই এবাণ্ডন কৰি কেনে থৈ গৈছিল। চ' এজন ভাল মানুহে পালে, তাক হাইৱেত পালে, হাইৱেত পাই লৈ তাক আনিলে, আনি কেনে যোনটো NGOৰ পৰা আমি স্পাৰ্কিক লৈছিলোঁ তাতে দিলে। সেইটো লাষ্ট অক্টোবৰৰ কথা। আমি যেতিয়া NGOত গৈছোঁ তেতিয়া আমি গম পাইছোঁ যে স্পাৰ্কি অক্টোবৰতে NGOলৈ আহিলে সেই মানুহজনৰ লগত। চ' যোনটো টাইমত সি আহিছিলে সেই টাইমটোত মানে তাৰ বডিত পূৰা ৰেচেছ আছে, মানে যোনবোৰ লোকেল ডগ হয় তাক এটেক কৰিছিলে, বহুত বেয়া অৱস্থাত আছিলে। চ' যোনটো অৱস্থাত আছিলে ন, মানে ফটোখন দেখি মানে ধৰক ফটো চটো দেখাইছে, ষ্টৰিটো কৈছে, চ' খুব ইম'চনেল হৈ গ'ল হাজবেণ্ড। চ' ক'লে যে কণ্টেক্ট কৰিলে, তেখেতসকলৰ লগত কণ্টেক্ট কৰিলে, যে স্পাৰ্কিৰ কথা সুধিলে যে কেনেকুৱা হয় কি হয় এতিয়া, কেনেকৈ আছে, ভালকৈ আছে নে নাই সুধিলে। তেওঁ তেখেতসকলে ক'লে যে আপোনালোকে যদি এডপ্ট কৰিব বিচাৰিছে তেনেহ'লে আমাৰ NGOত এবাৰ ভিজিট কৰিব পাৰে। চ' ভেৰি নেক্সট ডে যোনটো আছিলে 14 ডিচেম্বৰ 2024 সেইদিনাই আমি মৰ্ণিং ওলালোঁ। আমাৰ ঘৰৰ পৰা মেক্স টু মেক্স 33 কিলোমিটাৰ্ছমান হ'ব। চ' সেইটো কাৰণে আমি মৰ্ণিং ওলাই দিলোঁ। ওলাই গৈ আমি স্পাৰ্কিক চাবলৈ গ'লোঁ। চাবলৈ যোৱাৰ পিছত যেতিয়া স্পাৰ্কি আমাক দেখিলে, আমাক দেখি কেনে মানে একদম সি নাজানে আমি তাক যে আনিবলৈ গৈছোঁ, আৰু সেইদিনাখন আমি আনিবলৈ প্লেন কৰিও যোৱা নাই, আমি জাষ্ট চাবলৈহে গৈছিলোঁ তাক, যে চাই আহোঁ এবাৰ। তাৰপিছত চাবলৈ গ'লোঁ, গৈ মেলি সি আমাক যোনটো ইম'চনেল কৰি দেখাইছে, মানে মোৰ হাজবেণ্ডৰ কোচত আহি যোনটো ইম'চনেল কৰি দেখাইছে, তো হাজবেণ্ডে ক'লে যে আজিয়ে আমি লৈ যাওঁ তাক। তো তাতেই যোনবোৰ NGO মানুহ আছিলে তেখেতসকলৰ লগত কথা পাতিলে, যোনবোৰ পেপাৰ ৱৰ্ক হয় সেইবোৰ কৰিলে, কৰি মেলি আমি সেইদিনাই স্পাৰ্কিক ইভিনিং 4:30 মানত আমি এডপ্ট কৰি আমাৰ ঘৰলৈ আমি লৈ আনিলোঁ।
এয়া দেখিছে আমাৰ স্পাৰ্কিৰ বাৰ্থডে চেলিব্ৰেশ্যন কেক কাটিং হৈ গ'ল কেক কাটিং হোৱাৰ পিছত যোনটো কেক দিছিলে স্পাৰ্কিৰ কাৰণে তেখেতসকলে তো সেই কেকটো আমি সবৰ মাজত ডিষ্ট্ৰিবিউট কৰিছোঁ তাত যোনবোৰ ডগি আছে সবকে অলপ অলপ খাবলৈ দিছোঁ কি ধুনীয়াকৈ লাইন পাতিছে সবে দেখিছেনে সবেই খাব লাগে মানে সবকে অলপ অলপ খুৱাইছোঁ তাৰপিছত আমাৰ ফেমিলি ফ্ৰেণ্ডছ যোনবোৰ স্পাৰ্কি বাৰ্থডে কাৰণে আহিছিলে গেষ্ট তাহাঁতসকলৰো এটা এটা ডগি আছে সবৰে মোৰ ফ্ৰেণ্ড মানসী তাহাঁতৰো এটা আছে অৰিঅ' মোৰ আমাৰ বৌহঁতৰো এটা আছে বু আৰু আমাৰ ফেমিলি ফ্ৰেণ্ড লুচি এয়া দেখিছে যোনটো খাই আছে কেক খুৱাই আছোঁ কি ধুনীয়া মৰম লগা গল্ডেন ৰেট্ৰিভাৰ হয় লুচি আৰু এটা ফেমিলি আহিছিলে আমাৰ ফ্ৰেণ্ড হয় তেখেতসকলৰ তিনিটা আছে এটা হ'ল কিপো এটা এনজো আৰু এটা লুনা কি মৰম লগা গোটেইকেইটাই স্পাৰ্কি বাৰ্থডে কাৰণে কি ফূৰ্তি কৰিছে আহি কেনে ইয়াত দেখি খুব ভাল লাগিছে সবকে খোৱালোঁ খালে কেকটো খুব টেষ্টি আছিলে চাগে কাৰণ আমিতো খোৱা নাই সেইটো কেক তাহাঁতি খাইছে তো গম পাইছোঁ মানে কেকটো খুব টেষ্টি আছিলে তাৰপিছত আমাৰ যোনবোৰ গেষ্ট আছিলে তেখেতসকলৰ লগত বহি আমিও সৰু সুৰা কিবাকিবি কফি চফি আমি তাতে কফি চফি খালোঁ গোটেইবোৰে বহি মেলি সৰু সুৰা কিবাকিবি খালোঁ স্নেক্স চ' খুব ভাল লাগিলে যোনবোৰ গেষ্টক আমি ইনভাইট কৰিছিলোঁ গোটেই গেষ্টবোৰে আহিলে আমাৰ বাৰ্থডে কাৰণে বিশেষকৈ আমাৰ বেকি স্পাৰ্কি বু এনজো লুনা কিপো আমাৰ অৰিঅ' আৰু লুচি গোটেইবোৰে খুব ফূৰ্তি কৰিলে আমাৰ স্পাৰ্কি বাৰ্থডেত অ'কে গাইজ আমি স্পাৰ্কি বাৰ্থডে ইয়াতে ৰেপ আপ কৰিব বিচাৰিছোঁ আৰু এটা কথা এই ভিডিঅ'টো থ্ৰুৱেদিয়ে মই পেট এডপশ্যন এৱাৰনেছ স্প্ৰেড কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত যিহেতু আমাৰ স্পাৰ্কিৰ নিচিনা বহুত মানে ডগি আছে যোনবোৰ এডপশ্যন চেণ্টাৰত আছে চ' যোনসকলে মানে ডগি এডপ্ট মানে ল'ব বিচাৰে ব্ৰিডাৰৰ পৰা নোলোৱাতকৈ যদি এডপশ্যন চেণ্টাৰত এবাৰ গৈ চায় চ' তাহাঁতিও এটা এটা নিজৰ ঘৰ পাব যেনেকৈ স্পাৰ্কিয়ে আমাৰ নিচিনা আমাৰ লগত নিজৰ এখন ঘৰ পালে চ' আপোনালোকেও এবাৰ গৈ কেনে চাব পাৰে এডপশ্যন চেণ্টাৰত ল'ব পাৰে সেইটোৱে মই জনাব বিচাৰিম এই ভিডিঅ'টো থ্ৰুৱেদি চ' আমি এতিয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰি ওলাই আহিলোঁ যিমান দেৰি থাকিলেও তাতে খুব ভাল লাগিলে আমাৰ যোনসকল গেষ্ট আহিছিলে আশা কৰিছোঁ তেখেতসকলেও খুব ভাল পালে এনভাইৰনমেণ্টটো স্পাৰ্কি বাৰ্থডে চেলিব্ৰেশ্যনটো খুব ভাল পালে চ' গাইজ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব